অল দা বেস্ট কেন আইছি মজা আইছি পরীক্ষা মানে ভালো হয়েছে লেখাটো গোটেই লেখছো আৰু কেন আইছি মইনা পৰীক্ষা তো গাইজ আজি হৈছে ছেকেণ্ড ডেৰ পৰীক্ষা আৰু আজি হৈছে অসমীয়া আৰু মই চেণ্টাৰত যাই আছোঁ এতিয়া হৈছে 11:45 আৰু গুড মৰ্ণিং বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ সবাইকে স্বাগতম জনাইছোঁ তেতিয়াহ'লে পলক ডাইৰেক্ট চেণ্টাৰত লগ পাই আছোঁ তো ভণ্টি কেনে আহিছে পৰীক্ষা ভালে হৈছে ঠিকে হৈছে পেপাৰ ইজি হৈছে মোটামুটি হৈছে আৰু কিমান মান এটেণ্ড কৰছ মই 80 কৰছোঁ 80 কৰছ আৰু নেক্সট এক্সাম কি আছে মেথছ আছে আৰু বাকী মানে কি কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলা প্ৰিপাৰেশ্যন মই ৰাতি 11:30 পঢ়িছিলোঁ আৰু পুৱা 4টা বজাত উঠি পঢ়িছিলোঁ হয় নেকি মানে কি বহুতো মানে কি ক্লাছটো নাছিল অনলাইন ক্লাছ হৈছিলে চাগে ন অনলাইন ক্লাছ হৈছিল তাৰপিছত স্কুলৰ টিচাৰবিলাকেও বহুত সহায় কৰিছিল কৰিছিল বাকি অল দা বেষ্ট নেক্সট এক্সাম জাকাস আৰু জোনস ব্লগ সদায় তোমালোকৰ লগত আছে ঠিক আছে থ্যাংক ইউ তো ভাইটি কেনে আহিছে পরীক্ষা মানে ভালো হয়েছে লেখাটো গোটেই লেখছো আর কিবা করে আৰু তো বাকিটো অসুবিধা হৈছে কাৰণ ক্লাছ পাতি হোৱা নাই দুই মাহ হলেও স্যার এখন যেখানে করছে আমার স্যার এখন মানে আৰু মই স্যাৰ কম স্যাৰ কেনেকুৱা মানে কি এইবাৰতো বহুত সমস্যা হৈছে মানে ক্লাছ পাতি তাৰে মাজতে হৰি যিখিনি বাৰে কষ্ট আমি ল'ৰা ছোৱালীক যিখিনি বাৰে এইবিলাক দিছোঁ আৰু হয় নেকি সুবিধাখিনি দিছে ছাৰ সুবিধাখিনি দিছে বাকী এইবাৰ একচেপ্ট কৰিব এইবাৰ ভাল ৰিজাল্ট কৰিব বুলি আশা কৰি আছোঁ আমি ঠিক আছে বাৰু বহুত ধন্যবাদ ছাৰ কেনে আহিছে পৰীক্ষা ভাল হৈছে কিমান মান নাম্বাৰৰ কৰছ 77 মান ৰচনা কি হৈছে ৰচনা মোৰ প্ৰিয় গ্ৰন্থ হৈছে কি হৈছে মোৰ প্ৰিয় গ্ৰন্থ হৈছে আৰু ভাৱ বহলাই লেখা কি লাগছ তুমি মই ভাবলা আবেদন লাগছ ঠিক আছে কিমান মান পাবা না 77 মান পাম ঠিক আছে বাৰু ঠিক আছে বঢ়িয়া কেনে আহিছে মইনা পৰীক্ষা ভালে হৈছে ভাল হৈছে কিমান মান লাগছ 80 মান লাগছে ৰচনা লাগছ না ভাৱ বহলাই ৰচনা ঠিক আছে বাৰু থেংক ইউ কেনে আহিছে ভাইটি পৰীক্ষা বঢ়িয়া কিহৰ আছে আৰু গণিত আছে অল দা বেষ্ট হা ঠিক আছে ভাইটি কেনে আহিছে পৰীক্ষা ভাল হৈছে ভাল হৈছে না কেনে আহিছে পৰীক্ষা ভাল হৈছে অল দা বেষ্ট কেনে আহিছে মজা আইছি নেকি কেনে আহিছে ভাইটি ইমান ভাল কি হৈছে তুমি ভাল পোৱা গ্ৰন্থ আৰু ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা ঠিক আছে বাৰু কিমান মান পাবা 75 ঠিক আছে বাৰু অল দা বেষ্ট আৰু কি আছে ন পৰীক্ষা আৰু কি আছে মেথ চাইন্স ছ'চিয়েল ঠিক আছে বাকী বহুত ভাল লাগছে এক্সামটো আৰু এইবাৰ কোভিডৰ কাৰণে মানে অনলাইন ক্লাছ হৈছে মানে অফলাইন ভালকৈ ক্লাছ নহয় তৎসত্ত্বেও মানে আমাৰ ছাত্ৰ ছাত্ৰী অৰ্থাৎ ভাই ভণ্টীসকলে ধুনীয়াকৈ এক্সাম লিখিছে আৰু পৰৱৰ্তী এক্সামৰ কাৰণে প্ৰস্তুত হৈছে পৰৱৰ্তী কি আছে মোক ক'ব পৰৱৰ্তী এপিছত কি এক্সাম আছে আমাৰ হৈছে মেথছ আছে আজি কিমান মান এটেণ্ড কৰলা আজি মই 80 মান কৰছোঁ ঠিক আছে বাৰু ভয় নকৰিবা পুৰা জোচত এক্সাম দিবা ঠিক আছে আৰু মই তোমালোকৰ লগত আছোঁ জোনছ ব্লগ ঠিক আছে চাবা একদম ভয় কৰিছা নেকি ধুনীয়াকৈ পঢ়িবা অলপৰ টাইম ৱেষ্ট নকৰিবা ভালকৈ পঢ়িবা আৰু ভাল ৰিজাল্ট হ'ব লাগিব যাতে তো গাইজ ফাইনেলি ভিডিঅ'টো শেষ কৰিম তাৰ আগে এটা ইম্পৰ্টেণ্ট বাৰ্তা আছে চাওক এইখন যুদ্ধ সহজ যুদ্ধ নহয় যিখন যুদ্ধ মই ক'লোঁ কাৰণ অফলাইন ক্লাছ নাই একদম নাম মাত্ৰ বুলি ক'ব পাৰি অনলাইন ক্লাছ তাৰে পৰি কিমান যি কট আৰু চাওক এই যুদ্ধখনত আমি জয় হ'ব লাগিব জোনছ ব্লগ আপোনালোকৰ লগত আছে আৰু মজবুত হৈ খাৰা হৈ থাকিব আপোনালোকৰ লগত আৰু আজিৰ ভিডিঅ'টো এইখিনিতে মই শেষ কৰিলোঁ আৰু তো এনেকৈ ছেকেণ্ড ডে পৰীক্ষা শেষ হৈ গ'ল তো ভিডিঅ'টো যে ভাল হৈছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো আজিলৈকে বাই